নমস্কাৰ, মই সকলোকে মোৰ PSK টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি জিকেৰ কেইটামান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো হৈছে ইৰাকৰ ৰাজধানী কি? জাপান, বাগদাদ, নৰৱে, বেংকক। এনচাৰ বি বাগদাদ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়? অপশ্যন এ ভূটান, বি থাইলেণ্ড, চি নৰৱে, ডি বেংকক। এনচাৰ চি নৰৱে। 3 নম্বৰ গোবি মৰুভূমিত কোনখন মহাদেশত অৱস্থিত? এ আফ্ৰিকা মহাদেশ, বি এছিয়া মহাদেশ, চি ইউৰোপ মহাদেশ, এণ্ড ডি উত্তৰ আমেৰিকা। এনচাৰ বি এছিয়া মহাদেশ। 4 নম্বৰ বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? অপশ্যন এ ইংলেণ্ড, বি থাইলেণ্ড, চি বাংলাদেশ, ডি ভূটান। এনচাৰ ডি ভূটান। আজি আমি অন্তিমটো প্ৰশ্নলৈ আহিছোঁ। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? অপশ্যন এ আমাজন, অপশ্যন বি নীল নদী, অপশ্যন চি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি বৰাক নদী। আপোনালোকে জানে যদি মোক কমেণ্ট কৰি জনাওক। এনচাৰ বি নীল নদী। আজিলৈ ইমানে, ধন্যবাদ।